সকলোকে নমস্কাৰ জনাইছোঁ মই আজি এযোৰ কাপোৰ বনাব লৈছোঁ এইযোৰ অৰ্গেঞ্জা মেটেৰিয়েলত হয় চাদৰখন অৰ্গেঞ্জা আৰু মেখেলাখন হ'ল হেৰি সাটিন কাপোৰ টাইপ সিল্কত এইটো লাইট পিংকত বনাইছোঁ আৰু ইয়াতে মই গ্লু লগাইছোঁ মই আগৰ ভিডিঅ' চালে গম পাব মই কাপোৰযোৰ বনাবৰ কাৰণে মেটেৰিয়েল কিনিছিলোঁ কি মেটেৰিয়েল আগৰ ভিডিঅ'ত চালে গম পাব তাৰপিছত মই ইয়াতে 7000 গ্লু দি পেলাই এনেকৈ পেষ্ট কৰি গৈছোঁ চাদৰখনত আৰু ঠিক সেইদৰে মেখেলাখনো বনাইছোঁ আৰু অকণমান মই মানে কালাৰটো অকণমান উজ্জ্বল হ'বৰ কাৰণে তাতে ডাৰ্ক পিংকৰ লেছ এটেচ কৰিছোঁ আৰু এটা গোল্ডেন লেছ কাপোৰযোৰ দেখুৱালে গম পাব আৰু এনেদৰে কাপোৰযোৰ মই বনালোঁ আৰু বনা হ'ল বহুত দিনে হ'ল ভিডিঅ'টো দিব পৰা নাছিলোঁ বনোৱা হ'ল কিছুদিন যিহেতু কিবা পৰিস্থিতিও ইমান ঠিক নাছিলে সেইকাৰণে মানে দিয়া নাছিলোঁ কাপোৰযোৰ ভিডিঅ' মই ভাবিছোঁ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু যদি আপোনালোকৰ কাপোৰযোৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু লাগে যদি আপোনালোকে জনাব পাৰিব আৰু মোক কমেণ্ট ছেকশ্যনত জনাব কাপোৰযোৰ কেনেকুৱা লাগিছে আৰু আপোনালোকক লাগে যদি মোৰ লগত কণ্টেক্ট কৰিব পাৰিব কমেণ্টত জনালে মই আপোনালোকক সকলো কৈ দিম আৰু এইটো হ'ল ফাইনেল লুক কেনেকুৱা লাগিছে জনাব এটা ডাৰ্ক পিংকৰ ব্লাউজৰ লগত এতিয়া যিহেতু ঠাণ্ডা চলি আছে মই এইটো ভেলভেট ব্লাউজৰ লগত পিন্ধিছোঁ ডাৰ্ক পিংক আৰু লাইট কাপোৰযোৰৰ লগত ব্লাউজটোৰ লগত পিন্ধিছোঁ